কৃষ্ণ। প্ৰত্যেকটো একাদশীৰ ব্ৰত আমি কেৱল এটা লক্ষ্য ৰাখিয়ে পালন কৰা উচিত, আৰু সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসন্নতাৰ উদ্দেশ্যে। একাদশী ব্ৰত পালন কৰাৰ অন্তৰালত আমি ভক্তিময় কাৰ্যসমূহ বৃদ্ধি কৰা আৰু ভক্তিৰ উৎসাহ বৃদ্ধি কৰাৰ প্ৰয়াস কৰাৰ এক দৃঢ় মানসিকতা থাকিব লাগে। ভক্তিময় কাৰ্য যেনে শ্ৰৱণ, কীৰ্তন, ভগৱানৰ নাম জপ, শাস্ত্ৰ অধ্যয়ন কৰা, ভক্তৰ সংগ কৰা ইত্যাদি ইত্যাদি। ইয়াৰ ফলস্বৰূপে এই একাদশী ব্ৰত পালন কৰি আমি কৃষ্ণৰ কৃপাৰ অধিকাৰী হৈ পৰিম। চ'ত মাহৰ কৃষ্ণপক্ষৰ একাদশীক পাপ মোচনী একাদশী বুলি কোৱা হয়। ইয়াৰ নামৰ দ্বাৰাই স্পষ্ট হয় যে ই সমস্ত পাপ হৰণকাৰী, সমস্ত পাপৰ নাশ কৰা একাদশী তিথি হয়। ব্ৰহ্মাণ্ড পুৰাণত এই কথা উল্লেখ আছে যে এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক জিজ্ঞাসা কৰিলে যে চ'ত মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশীৰ মহিমা কি? এই একাদশী ব্ৰত পালনৰ দ্বাৰা আমি কি ফল প্ৰাপ্তি কৰিব পাৰোঁ? ইয়াৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজেন্দ্ৰ, সমস্ত জীৱৰ কল্যাণৰ অৰ্থে মই আপোনাক এই একাদশীৰ মহিমা ক'বলৈ লৈছোঁ। এই একাদশীৰ প্ৰভাৱৰ ফলত মনুষ্যৰ সমস্ত পাপ নাশ হৈ পৰে আৰু এনে ব্যক্তি অতি গুণৱান আৰু ধাৰ্মিক হৈ পৰে। সেইবাবে ইয়াৰ শ্ৰৱণ আৰু পঠন ধ্যানপূৰ্বক কৰক। এই একাদশীৰ কথা আছিল এনেধৰণৰ। প্ৰাচীন কালত এখন অতি সুন্দৰ উপবন আছিল। ফুলেৰে সুশোভিত এই উপবনলৈ বহুবাৰ দেৱৰাজ ইন্দ্ৰও আহি বিহাৰ কৰিছিল। আৰু এই উপবনতে শয়ন ঋষিৰ পুত্ৰ তথা মহাদেৱৰ পৰম ভক্ত মেধৱী ঋষিয়ে তপস্যা কৰি আছিল। কামদেৱ আছিল শিৱৰ বিৰোধী, আৰু তেওঁৰ প্ৰতিশোধ লোৱাৰ অভিসন্ধিৰে কামদেৱে মঞ্জুঘোষা নামৰ এগৰাকী অপ্সৰাক মেধৱী ঋষিৰ ধ্যান ভংগ কৰিবৰ দায়িত্ব প্ৰদান কৰিলে। তাই আছিল অতি সুন্দৰী অপ্সৰা, যিয়ে নিজৰ অংগী ভংগীৰে ঋষিৰ ধ্যান ভংগ কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰিলে। কিন্তু মনৰ ভিতৰতে মঞ্জুঘোষাই ঋষি মেধৱীৰ খুব সন্মানো কৰিছিল। তাই মনে মনে ভয় অনুভৱ কৰিছিল যে এই সাধুজনে অভিশাপ প্ৰদান কৰিলে কি হ'ব। কিন্তু তথাপিও সাহস কৰি মঞ্জুঘোষাই ঋষিক নিজৰ পিনে আকৰ্ষিত কৰি পেলালে, আৰু ঋষি মেধৱীও তাইৰ মোহত পৰিল। আৰু নিজৰ ঘোৰ তপস্যা তেওঁ ত্যাগ কৰি দিনে ৰাতিয়ে এই অপ্সৰাৰ সৈতেই বিচৰণ কৰি ফুৰিবলৈ ধৰিলে। আৰু নিজৰ কাৰ্যত সফল হোৱাৰ অন্তত এদিনাখন মঞ্জুঘোষাই দেৱলোকলৈ যাবলৈ অনুমতি মাগিলে। সেই সময়ত ঋষি মেধৱীয়ে উপলব্ধি কৰিলে যে তেওঁ নিজৰ সময় মঞ্জুঘোষাৰ প্ৰতি আকৰ্ষিত হৈ কিদৰে নষ্ট কৰি পেলালে। তেওঁৰ আত্মজ্ঞান হ'ল যে তেওঁক পাতাল লোকলৈ পতন হোৱাৰ একমাত্ৰ কাৰণ মঞ্জুঘোষাই হয়। অত্যন্ত ক্ৰোধিত হৈ তেওঁ মঞ্জুঘোষাক পিশাচিনী হোৱাৰ অভিশাপ প্ৰদান কৰিলে। যেতিয়া মঞ্জুঘোষাই এই শাপ শুনা পালে, তেতিয়া তাই চিঞৰি চিঞৰি ক্ৰন্দন কৰিবলৈ ধৰিলে, আৰু বিনম্ৰ হৈ তাই সাধুৰ চৰণত পৰি ক্ষমা মাগিবলৈ ধৰিলে। অত্যন্ত দুখী অৱস্থাত কঁপি কঁপি তাই ঋষিক এই শাপৰ পৰা মুক্ত হোৱাৰ উপায় জিজ্ঞাসা কৰিলে। তেতিয়া কৰোণাবশতঃ মেধৱী ঋষিয়ে তাইক পাপমোচনী একাদশীৰ ব্ৰত পালন কৰিবলৈ উপদেশ দিলে, যাৰ ফলত তাই যিকোনো ধৰণৰ অসুৰ যোনি অথবা পিশাচ যোনিৰ পৰা মুক্ত হৈ পৰিব পাৰিব। মেধৱী ঋষি যেতিয়া পুনৰ আশ্ৰমত উপস্থিত হ'ল, তেতিয়া তেওঁৰ পিতৃ শয়ন ঋষিক এই ঘটনাৰ বিষয়ে সমস্ত বিৱৰি ক'লে। শয়ন ঋষিয়ে তেওঁক ক'লে যে তুমি মঞ্জুঘোষাক অভিশাপ দি নিজকো পাপৰ ভাগিদাৰ কৰি ল'লা, আৰু যদি তুমি নিজৰ পাপ নাশ কৰিব খোজা তেন্তে তুমিও পাপমোচনী একাদশীৰ ব্ৰত পালন কৰিব লাগিব। তেতিয়া মেধৱী ঋষিয়ে এই একাদশীৰ ব্ৰত পালন কৰিলে, আৰু এইদৰে তেওঁৰ পাপো নষ্ট হৈ পৰিল।
এই ব্ৰতৰ পালনৰ ফলত মঞ্জু ঘোষায়ো পিশাচজনীৰ পৰা মুক্তি লাভ কৰিলে আৰু তাই পূৰ্বৰ স্বৰূপ প্ৰাপ্তি কৰি স্বৰ্গলোকলৈ পুনৰ ঘূৰি গ'ল। সেইবাবে এই কথাৰ পৰা আমি বুজিব পাৰোঁ যে যি ব্যক্তিয়ে শ্ৰদ্ধাপূৰ্বক আৰু ভক্তিভাৱেৰে এই একাদশী ব্ৰত পালন কৰে তেওঁ মহা মহা পাপৰ পৰাও মুক্তি প্ৰাপ্তি হয়। এই কথাৰ শ্ৰৱণ মাত্ৰৰ দ্বাৰাই 1000 গাই দান দিয়াৰ ফল প্ৰাপ্তি হয়। সেইবাবে পাপমোচনী একাদশীৰ এই অত্যন্ত মহত্বপূৰ্ণ অৱসৰ ব্যৰ্থ নকৰি সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে এই ব্ৰত অৱশ্যেই পালন কৰা উচিত। ধন্যবাদ। হৰে কৃষ্ণ।